নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মাত্ৰ 2 মিনিটত এটা কণী আৰু এটা আলুৰে কেনেকৈ তৎক্ষণাত ব্ৰেকফাষ্ট বনাই খাব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নাস্তাবিধ বনাবলৈ মই এটা আলু লৈছোঁ, এটা কণী লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ। প্ৰথমতে মই আলুটো বাকলি গুচাই লৈছোঁ। এই টেষ্টি ব্ৰেকফাষ্টবিধ বনাবলৈ তেনেই সহজ। ৰাতিপুৱা যিসকলৰ বনাবলৈ সময় নাথাকে এই ব্ৰেকফাষ্টবিধ জল্দাজল্দিকৈ বনাই খাই যাব পাৰে। এতিয়া মই আলু আৰু পিঁয়াজ দুটা ধুই ল'ম। এতিয়া মই আলুটো ৰুকি ল'ম। ৰুকিবলৈ মই এই ৰুকনিখন লৈছোঁ। আচলতে এইটো এবিধ খুব সুন্দৰ হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি হয়। এতিয়া মই আলুটো ধুনীয়াকৈ ৰুকি ল'লোঁ। এতিয়া আমাক এটা বাতি লাগিব। এই বাতিটো মই লৈছোঁ। এই বাতিটোতে মই কণীটো ভাঙি ল'ম। এতিয়া এটা কেঁচা জলকীয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। যিসকলে জলকীয়া খাই ভাল নাপায় তেওঁলোকে জলকীয়াটো স্কিপ কৰিব। কণীটো ভালকৈ ফেটি লৈছোঁ। এতিয়া ৰুকি থোৱা আলুখিনি মই ইয়াত যোগ কৰিছোঁ। লগতে সামান্য পৰিমাণৰ মই নিমখ যোগ কৰিছোঁ। নিমখটো আটায়ে নিজৰ সোৱাদ অনুযায়ী যোগ কৰিলেই হ'ল। এতিয়া ইয়াত মই 2 চামুচ ময়দা যোগ কৰিম। আটাও যোগ কৰিব পাৰে নাইবা পিঠাগুড়িও যোগ কৰিব পাৰে। যোনে যিটো খাই ভাল পায় সেইটো যোগ কৰিলে হ'ল, কোনো প্ৰব্লেম নাই। আটাইখিনি মই ভালকৈ মিহলি কৰি ল'ম। সদায় একেখিনি ব্ৰেকফাষ্ট খাই আমনি লাগিলে এনেকুৱা ধৰণৰ সহজতে হোৱা আৰু সোনকালে হোৱা ব্ৰেকফাষ্ট বনাই খাব পাৰে। এইখিনি মোৰ সানি হৈ গ'ল। এতিয়া কাটি থোৱা পিঁয়াজখিনি মই এয়া পাহি মেলি মেলি দিছোঁ, দেখিছেনে? খুলি খুলি দিছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ পাহিবিলাক মেল খাই গ'ল। এতিয়া পিঁয়াজখিনি মই ইয়াত যোগ কৰিছোঁ। আটাইখিনি আকৌ এবাৰ মই ভালকৈ মিহলি কৰি লৈছোঁ। লগতে সৰু বিলাহী এটা লৈছোঁ। এই বিলাহীটো সৰু সৰুকৈ কাটি গাৰ্নিছ কৰি দিম। অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, স্কিপ কৰি দিব। এয়া মোৰ বিলাহীটো কাটি হৈ গ'ল। গেছ জ্বলাই পেন বহাই দিছোঁ। এয়া মই অলপমান সামান্য পৰিমাণত তেল দিম। ৰিফাইন তেল দিছোঁ মই। এতিয়া সানি ৰখা আটাইখিনি উপাদান মই পেনখনৰ ওপৰত বহাই দিম। এতিয়া চামুচখনেৰে মই গোটেইখিনি বহলাই দিছোঁ। বেছি পনীয়া হোৱা যেন পালে অলপ আটাৰ পৰিমাণটো বঢ়াই দিব পাৰে। আৰু যদি ব্ৰেকফাষ্টৰ পৰিমাণ বঢ়াব লাগে তেতিয়াহ'লে কণী দুটা দিব আৰু আটাৰ পৰিমাণটো বঢ়াই দিব। মই অকলে আছোঁ কাৰণে এটা কণী দিছোঁ। এটাৰে মোৰ যথেষ্ট হৈছে। বহলাই দিলোঁ। এতিয়া মই কাটি ৰখা বিলাহীখিনি গাৰ্নিছ কৰি দিছোঁ। লগতে নৰসিংহৰ পাত কেইটামান ওপৰত মই ছটিয়াই দিছোঁ। অপশ্যনেল হয়, নিদিলেও কথা নাই। এতিয়া 2 মিনিটৰ কাৰণে মই লো টু মিডিয়াম ফ্লেমত ঢাকি ৰাখিম। 2 মিনিট পিছত মই ঢাকনি গুচাই দিছোঁ। এতিয়া মই লুটিয়াই দিম। এতিয়া ঢাকনি দিবও পাৰে, নিদিলেও কোনো কথা নাই। আকৌ মই 2 মিনিট এনেকৈ ঢাকনি মাৰি থৈছোঁ।
2 মিনিট পিছত মই পুনৰ ঢাকনিখন গুচাই লৈছোঁ। দেখিছেনে দেখিবলৈ কিমান সুন্দৰ হৈছে। আকৌ লুটিয়াই চাইছোঁ মই। এয়া ডিছখনতে মই লৈ ল'লোঁ। এতিয়া মই 4 ভাগ কৰি ল'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ইমানেই টেষ্টি হয়, চবে শলাগি শলাগি খাব। এক পিচ মই কাটি উলিয়াই দেখুৱাই দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। মই বনোৱাৰ দৰে আপোনালোকেও বনাই খাবচোন। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।